নমস্কাৰ বহুত ভাল খবৰ গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টে জব ৰিলিজ কৰিছে অলৰেডি আমি অলৰেডি ৱেবছাইটত দেখা পাইছোঁ যে assam.gov.in ত দিয়া আছে দুটা নতুন আপডেট আজি আহিছে 31 অক্টোবৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত তো আমি গোটেইখিনি কথা ভালকৈ ডিছকাছ কৰিম কিমান জব ওলাইছে এপ্লিকেশ্যন ফিজ হওক আৰু জবৰ কাৰণে এপ্লাই কৰিবলৈ ক্ৰাইটেৰিয়া কি হয় প্লাছ আমাৰ ষ্ট্ৰেটেজি কি হ'ব এক্সামটো লৈ কিনে প্লাছ আমাৰ যোনটো কোৰ্চ উৰ্জা ক্লাছেছৰ থাৰ্ড গ্ৰেডৰ কোৰ্চ অলৰেডি ষ্টাৰ্ট হৈ গৈছে তাতে মই মেথমেটিক্স পাৰ্ট হেণ্ডেল কৰি আছোঁ বাকী ফেকাল্টিজখিনি বাকীখিনি ছাবজেক্ট তো আমি পাৰ্টিকুলাৰলি এইবাৰ কমপ্লিটলি এই যোনটো আহিবলগীয়া এক্সাম তাৰ ওপৰত ফ'কাছ কৰি আমি কোৰ্চটো ডিজাইন কৰিছোঁ তো গোটেইখিনি কথা ডিছকাছ কৰিম ষ্টাৰ্ট কৰোঁ তো ফাৰ্ষ্ট ইয়াতে PDF-টো অলৰেডি ডাউনলোড কৰা আছে আপোনালোকে নিজেও চাই ল'ব পাৰিব গোটেইখিনি ডকুমেণ্ট ইয়াতে পাই যাব assam.gov.in ঠিক আছে তো থাৰ্ড গ্ৰেডৰ ফাৰ্ষ্ট আহিছে আপোনালোকে দেখা পাইছে ইয়াতে দিয়া আছে যে টোটেল নাম্বাৰ কিমান আহিছে চাওক 7,600 পোষ্ট টোটেল ভেকেঞ্চি টেণ্টেটিভ ভেকেঞ্চি বুলি দিয়া আছে অলমষ্ট 7,600 পোষ্ট আমাৰ হাতত আছে ফৰ দিছ থাৰ্ড গ্ৰেড এক্সাম ঠিক আছে আৰু থাৰ্ড গ্ৰেড এক্সামৰ আপোনালোকে দেখিছে বেচেলৰ ডিগ্ৰী কেটেগৰীত ইয়াতে দেখা পাইছে যে বেচেলৰ ডিগ্ৰী লেভেলত 4,055 ভেকেঞ্চিজ HSSLC 12 লেভেলত 3,127 আৰু HSLC লেভেলত 418 ইয়াৰ লগতে কোনকেইটা ইয়াৰ পোষ্টৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা যিখিনি লাগিব সেইখিনি আপোনালোকে গম পায় অলৰেডি আৰু এইটো ড্ৰাইভাৰৰ মষ্ট প্ৰবলি হ'ব ইয়াত LMB ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে তো দিজ আৰ দ্য থিংছ যোনটো আমাৰ থাৰ্ড গ্ৰেডৰ কাৰণে হয় তো বহুত ইম্পৰ্টেণ্ট কথা ইয়াতে কি দিয়া আছে আপোনালোকে চাওক ফাৰ্ষ্ট থিং এজ লিমিট দিয়া আছে 18 বছৰতকৈ কম হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে ডেফিনেটলি এইটো পঢ়াৰ সময় 18 বছৰৰ তলত আৰু নেক্সট কৈছে যে 40 ইয়েৰ্ছলৈকে আপোনালোকে এইটো দিব পাৰিব 1 তাৰিখ 2023 লৈকে 40 ইয়েৰ্ছত হ'ব লাগিব ঠিক আছে তাৰ তলত হ'ব লাগিব তাতকৈ বেছি হ'লে এপ্লাই কৰিব নোৱাৰে আৰু তাৰপিছত কিছুমান ৰিলেক্সেশ্যন দিয়া আছে ST ST কাৰণে 5 ইয়েৰ্ছ দিয়া আছে OBC MOBC কাৰণে 3 ইয়েৰ্ছ এক্স ছাৰ্ভিচমেন 2 ইয়েৰ্ছ PW কেণ্ডিডেটৰ কাৰণে কিমান 10 ইয়েৰ্ছৰ দিয়া আছে ঠিক আছে আৰু ইয়াতে কি ডকুমেণ্ট লাগিব সেইখিনি কথাও ইয়াত দিয়া আছে পাছপৰ্ট ফটোজ স্কেন ছিগনেচাৰ যোনে আগতে এপ্লাই কৰিছে অলৰেডি জানা তোমালোকে আৰু যোনে এপ্লাই কৰা নাই এবাৰ নতুনকৈ আমি এপ্লাই কৰিম এপ্লিকেশ্যন ফিজ নাই দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফিজ অল দ্য কেটেগৰী অফ কেণ্ডিডেট তো আমি এক্সামটো চবেই আৰামত দিব পাৰোঁ যাৰ প্ৰিপেৰেশ্যন হৈ আছে বা ষ্টাৰ্ট কৰিছা ৱেল এণ্ড গুড যাৰ হোৱা নাই চিন্তা কৰিব নালাগে আমি একেলগে কষ্ট কৰিম পঢ়িম মই মেথমেটিক্স তোমালোকক প্ৰপাৰ গাইড কৰি দিম লাষ্ট ইয়েৰৰ পেপাৰো আমি অলৰেডি ছল্ভ কৰিছোঁ তোমালোকে ইউটিউব চেনেলত বাকীখিনি লিংক পাই যাবা ইয়াৰ তলত দিয়া আছে ঠিক আছে তো টেনশ্যন ল'ব লগা ইমান কথা নাই এইখিনি বস্তু দিয়া আছে প্লাছ বাকীখিনি প্ৰচিডিউৰ গোটেইখিনি দিয়া আছে জাষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে দিছ এপ্লিকেশ্যন শ্বেল বি ৰিচিভড ফ্ৰম 10 নৱেম্বৰ 10 তাৰিখৰ পৰা নৱেম্বৰ 10 তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব মেবি ফৰ্ম ফিল আপৰ কাৰণে নতুন নটিফিকেশ্যন আহিব তাতে একো ইছ্যু নাই আৰু 29 ডিচেম্বৰ হ'ব তো মষ্ট প্ৰবেবলি এক্সাম নেক্সট ইয়েৰতে হ'ব আমাৰ ওচৰত অলমষ্ট 3-4 মাহ টাইম 3 মাহ টাইমটো আমাৰ ওচৰত আছে আৰু 3 মাহ টাইম ছাফিচিয়েণ্ট 3 মাহ টাইমত যদি আমি কমপ্লিটলি যোনখিনি ৰিকুৱাৰ্ড বস্তু হয় চিলেবাছটো আমি কভাৰ আপ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে ইমান টাফ নহ'ব চ' এইটো বহুত ভাল অপৰচুনিটি হ'ব আমাৰ কাৰণে ডেফিনেটলি তো এইখিনি চিলেকশ্যন প্ৰচিডিউৰ গোটেইখিনি দিয়া আছে PDF-টো ডাউনলোড কৰি তোমালোকে পঢ়ি ল'বা ইয়াৰ লিংক মই অলৰেডি ডেছক্ৰিপশ্যনত দি দিছোঁ ঠিক আছে চলো আৰু এইটো ফ'ৰ্থ গ্ৰেডৰ কাৰণে দিয়া আছে ফ'ৰ্থ গ্ৰেডৰ কাৰণে কিমান ওলাইছে টোটেল 5,000 টেণ্টেটিভ ভেকেঞ্চি পোষ্ট ঠিক আছে 5,000টা পোষ্ট ফ'ৰ্থ গ্ৰেড আৰু 7,000 ছামথিং ক'ত ওলাইছে থাৰ্ড গ্ৰেড ওলাইছে তো অলমষ্ট 12,000 বহুত চাকৰি 12,000 আমাক এটাই লাগে ন তো এটা চাকৰিৰ কাৰণে আমি 3-4 মাহ কষ্ট কৰিম ধমাকেদাৰ পঢ়াই কৰিব লাগিব আৰু কুৱেশ্যন ছল্ভ কৰিব লাগিব ডেফিনেটলি তো উৰ্জা ক্লাছেছ আপোনালোকৰ লগত আছে থাকিব তো ইয়াতে HSLC ইকুইভেলেণ্টে হয় ইয়াতে একো কথা নাই তো মেক্সিমাম কোৱালিফিকেশ্যন কৈছে ক্লাছ 12 পাছ হ'ব লাগে ইকুইভেলেণ্ট পাছ ঠিক আছে তো এপ্লাই কৰোঁতে চাই ল'ব যে 12ৰ মাৰ্কশ্বিট
ততকৈ বেছি আমি আপলোড কৰিব নালাগে, নকৰিলে হৈ যাব, ঠিক আছে। জবিও তো টেণ্টেটিভ ভেকেঞ্চি ইয়াতে ওলাইছে টোটেল 4th গ্ৰেড এটা ওলাইছে 1016, 1990, 1950 টোটেল ইমানখিনি পোষ্ট ওলাইছে। তো আমি এইখিনি বস্তু পঢ়ি ল'ম আৰু বাকী তলত যোনখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে ইয়াতো ৰিলেক্সেশ্যন এজ দিয়া আছে 18 পৰা 40 ভিতৰত হ'ব লাগিব, ঠিক আছে। ৰিলেক্সেশ্যন দিয়া আছে আৰু বাকীখিনি চব এপ্লিকেশ্যন কৰা টাইম ফিজ একেই 3rd গ্ৰেড 4th গ্ৰেডৰ দুটাৰে বাকীখিনি প্ৰচেছ ছেম, ঠিক আছে। চ' টোটেল 12,000 চাকৰি আছে আমাৰ হাতত, 12,000 কম নম্বৰ নহয়। ডেফিনেটলি আমি এবাৰ ভালকৈ যদি ট্ৰাই কৰোঁ আমাৰ চিলেকশ্যন হৈ যাব, ঠিক আছে। তো এইখিনি বস্তু ভালকৈ আপোনালোকে চাই ল'ব ৱেবছাইটত গৈ কিনে আৰু যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্ট হয় সেইখিনি অলৰেডি চাব যে যিমান জল্দি পাৰোঁ আমি ওলাই ল'ব পাৰোঁ। নাও এতিয়া আমি চাওঁ যে আমাৰ কোৰ্চটো আমি কি কোৰ্চ ইয়াতে আগতে এখন পোষ্টাৰ বনোৱা আছিলে 32,000+ বুলি, এইটো আগতে এনেকৈ দিছিলেও, বাট এতিয়া আমি গম পাই গ'লোঁ যে আমাৰ ওচৰত 12,000 ছামথিং পোষ্ট ফিক্স আছে। তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম। আমাৰ যোনটো উৰ্জা ক্লাছেছৰ কোৰ্চ হয় এইটো বহুত কম ফিজ হয়, 399 অনলি, 400 টকা কোৰ্চ, অনলাইন কোৰ্চ। আপোনালোকে এপ্লিকেশ্যন যেনেকৈ বাকীবিলাক এপ থাকে আমাৰো এপ থাকিব, কমপ্লিট অসমীয়া ইংৰাজী দুটা মিডিয়ামত মিক্স কৰি কিনে আমি কোৰ্চেছবিলাক ল'ম। অলৰেডি লেকচাৰ্ছ আপলোড হোৱা ষ্টাৰ্ট হৈ গৈছে, আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব, গোটেই কমপ্লিট ডিটেইলছ ইয়াতে দিয়া আছে। তো আমাৰ ইয়াতে লাইভ ক্লাছেছ হ'ব প্লাছ ৰেকৰ্ডেড লেকচাৰ্ছ দুটাই থাকিব। লাইভ ক্লাছেছ মানে আপোনালোকৰ লগত বহি একেলগে আমি ক্লাছ কৰিম। ক্লাছটো শেষ হোৱাৰ পিছত আমি কি কৰিম, ছেইম ভিডিঅ' আপোনালোকে আপলোড হৈ যাব আপোনালোকৰ এপত, আপোনালোকে আকৌ চাব পাৰিব, ৰিভাইজ কৰিব পাৰিব। তাৰ যোনটো PDF হয় সেইখিনি আপুনি পাব, নোটছ আপোনালোকে পাই যাব। তো একো প্ৰব্লেম নাই, জাষ্ট উই নিড টু ফ'কাছ অন ওৱান থিং। এতিয়া আমি চব ধান্দা বাদ দি ঘৰত সোমাব হৈ গ'ল, 3 মাহ আমি কষ্ট কৰিব লাগে, তাৰপিছত আমাৰ ওচৰত ৰিজাল্ট নিজে নিজে আহি যাব। চ' ৰিজাল্ট কি হ'ব সেইটো এতিয়া ভাবক একেবাৰে দৰকাৰ নাই, বাট তাৰ আগত কিমান কষ্ট আমি কৰিব পাৰোঁ সেইটো ডিটাৰমিনেশ্যন লাগিব যে এতিয়াৰ পৰা আমি ছ'চিয়েল মিডিয়াত এক্টিভ নাথাকোঁ, এতিয়াৰ পৰা আমি অনলি মেথছ ছায়েন্সৰ ইজি টপিক যোনখিনি আহিব, GK হৈ গ'ল আমাৰ, বাকী যিমানখিনি টপিক আছে ইংলিছ, ৰিজনিং, তো গোটেইখিনি আমি কমপ্লিটলি কি কৰিম এই 3 মাহ সময় পঢ়িম। চ' দিছ ইজ আৱাৰ টাৰ্গেট। চ' যাৰ মন আছে তোমালোকে সোনকালে এনৰোল কৰি লোৱা আৰু চোৱা ৰিস্ক নল'বা, কাৰণ টাইম বহুত কম আছে। আৰু ছেকেণ্ড কথা, পঢ়োৱা আমি কেনেকুৱা পঢ়াওঁ, আমাৰ ফেকাল্টিজখিনি কেনেকুৱা পঢ়ায়, গোটেইখিনি আপোনালোকে আইডিয়া ইউটিউব চেনেলত পায়ে যাব। ইয়াতে আমাৰ অলৰেডি লেকচাৰ্ছ আপলোড আছে, মোৰ মেথমেটিক্সৰ LCM ACFৰ আছে, লাষ্ট ইয়েৰ 3rd গ্ৰেডৰ কুৱেশ্যন পেপাৰৰ চলিউশ্যনো ইয়াতে আপলোড হৈ আছে। তো হোপফুলি আপোনালোকে গোটেইখিনি এবাৰ চাই কোৰ্চটো ল'ব আৰু জেনুইনলি আমি একেলগে ষ্টাৰ্ট কৰিম। আমি বহুত আপোনালোকক হেল্প কৰিবৰ কাৰণে ৰেডি আছোঁ, আপোনালোকেও একেলগে আমাৰ লগত থাকক। চ' দিছ ইজ ইট। চ' অল দ্য বেষ্ট চবৰ কাৰণে থাকিলে, আমি এবাৰ ফালিম, ঠিক আছে। থেংক ইউ।